নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম কৃষ্ণ সাক্ষী ধাৰাবাহিকখনৰ তৃষ্ণা চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ বিষয়ে। তেহেঁতৰ প্ৰকৃত নাম কি, ঘৰ ক'ত, তেহেঁতৰ সকলোবোৰ কথা আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈ চাব। এতিয়া আহক বেছি সময় দেৰি নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কৃষ্ণাৰ প্ৰকৃত নাম হৈছে কাজল শৰ্মা আৰু কাজল শৰ্মাৰ জন্ম হৈছিল 27 জুন 1995-ত। পৰিয়ালৰ কথা ক'বলৈ গ'লে কাজল শৰ্মাৰ পৰিয়ালত মুঠ সদস্যৰ সংখ্যা হৈছে 4জন। তেহেঁতৰ পিতৃৰ নাম হৈছে ৰাতুল শৰ্মা, তেহেঁতৰ মাতৃৰ নাম হৈছে ইন্দিতা শৰ্মা আৰু তেহেঁতৰ ভাইটিৰ নাম হৈছে প্লাৱন শৰ্মা। তেওঁক ঘৰত মতা নাম অৰ্থাৎ নিকনেম হৈছে চুকু। কাজল শৰ্মাই ক্লাছ 5ৰ পৰা 10লৈ পঢ়ে বনশ্ৰী একাডেমীত আৰু তেহেঁতে কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰে ৰেলৱে হাই ছেকেণ্ডাৰী মালিগাঁৱৰ পৰা। তেওঁ বিকমত এডমিশ্যন লয় যদিও পাছলৈ বিকম এৰি দিয়ে আৰু ষ্টেট মিউজিক কলেজৰ পৰা বি মিউজত ডিগ্ৰী কমপ্লিট কৰে। কাজল শৰ্মাই বহুতো ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰিছিল যদিও অৰ্ধাংগিনী চিৰিয়েলখনৰ পৰা তেহেঁতে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয়। আপোনালোকৰ বাৰু কৃষ্ণ সাক্ষী ধাৰাবাহিকখনত কৃষ্ণাৰ অভিনয় চাই কেনেকুৱা লাগে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু মই ডেছক্ৰিপশ্যন বক্সত কাজল শৰ্মাৰ ইনষ্টাগ্ৰাম প্ৰফাইলৰ লিংকটো দি দিম, আপোনালোকে তাৰ পৰা তেহেঁতক ফ'ল' কৰিব পাৰে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানখিনিলৈ হৈছিল। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।